তো হাই এভৰিৱান ৱেলকাম বেক মেনৰ ভিডিঅ' কি খবৰ আপোনালোকৰ তো আজি আৰু এটা আপোনালোকৰ বাবে নতুন ব্লগ লৈ আহিলোঁ আজি ব্লগটো এই ফাৰ্মিং ব্লগে হ'ব গৈ আছে আজি মুৰ্গী ফাৰ্মিঙৰ ওপৰত আপোনালোকক ভিডিঅ'টো দিম তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব যদি ফাৰ্মিং ভিডিঅ' চাই ভাল পায় আৰু আপোনালোকে যে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ক'ৰ পৰা চাইছে সেইটোও জনাব আৰু ফাৰ্মিংখন বেছি ডাঙৰ নহয় লোকেল মুৰ্গীৰ হ'ব তো আপোনালোকে চাই থাকিব এতিয়া আমি মুৰ্গীখিনি চাওঁ আহক তো ফ্ৰেণ্ডছ এয়া দেখা পাই আছে আপোনালোকে মোৰ মুৰ্গী ফাৰ্ম তো মুৰ্গী ফাৰ্ম বুলি ক'ব নোৱাৰি মানে ইমান ডাঙৰ নহয় সৰু ফাৰ্ম হয় মানে অকমান পুহিছোঁ মেইন উদ্দেশ্য হ'ল মোৰ মুৰ্গী ৰখাৰ মানে লোকেল প্ৰজাতিৰ মুৰ্গীখিনি এই কাৰণে ৰাখিছোঁ মানে ওচৰত মোৰ গোবৰ যিবিলাক আছে সেই গোবৰবিলাকত মানে গৰুই খোৱা মাকৈ বা কিবা সেইবিলাক ভালকৈ হজম নহয় তো হজম নহ'লে গোবৰত তেনেকৈ ওলাই থাকে তো সেইবিলাক মানে সিহঁতি মুৰ্গীখিনিয়ে খাই থাকে নহ'লে আনৰ মুৰ্গী আহি মানে খাই যায় সেইকাৰণে মই ভাবিলোঁ মুৰ্গীখিনি অকণমান ময়ো পুহি লওঁ তো মানে আৰু যিবিলাক নেকি গৰুৱে দানা খাই লাষ্টত এৰি থৈ যায় সেই দানাবিলাক মানে এনেই লাষ্টত পেলনি যায় মানে পেলাই দিয়া হয় মানে ধুই মানে গোবৰ লগত পেলাই দিয়া হয় সেই দানাবিলাক মানে মুৰ্গীখিনিয়ে খাই যায় সেইকাৰণে মানে মই মুৰ্গীখিনি মানে পুহি লৈছোঁ তো মানে প্ৰফিটটো তাতেই থাকি যায় সেইকাৰণে মানে আপোনালোকেও এনেকৈ যদি ফাৰ্মিং কৰি ল'ব পাৰে মানে গৰু ফাৰ্মিং যদি আছে আপোনালোকে এনেকৈ মুৰ্গীও কৰি ল'ব পাৰে যিবিলাক নেকি মানে গৰুৱে খাওঁতে ইফালে অকণমান পেলাই নহয় সেই দানাবিলাক মানে সিহঁতি খাব পায় আৰু মোৰ মুৰ্গীৰ পৰা ইনকাম বেছি নহয় মাহত ৩,০০০ পৰা ইমান মানে হৈ যায় ৩ৰ পৰা ৩৫০০ এনেকৈ আহে কোনোবা মাহত ২৫০০ আহে ঠিক তেনেকুৱা মানে কম বেছি হৈ থাকে আৰু মানে অকণমান মোৰ ফিডিং মানে খৰচটো কমে ফিডিং হয় মানে গৰু খোৱাওঁতে সেনেকৈ মানে মুৰ্গীও খাব পায় ঠিক তেনেকৈ অকণমান দিলে হয় মই দানা বেছি নহয় ধৰ ধান চাউল অকণমান দি দিওঁ সেইখিনিতে হৈ যায় তো আপোনালোকে এনেকৈ কৰি ল'ব পাৰে যদি মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবিছে কৰিব পাৰে আৰু আপোনালোকে মোৰ চেনেলটো এনেকুৱা ফাৰ্মিং ভিডিঅ' চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কৰি দিব মই আৰু নতুন আপোনালোকৰ বাবে ফাৰ্মিং ভিডিঅ' লৈ আহি থাকিম তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মই মুৰ্গীবিলাক মাংসৰ হিচাপতে বিক্ৰী কৰোঁ মানে ডিম চিম এইবিলাক মানে নাৰাখোঁ আৰু ডিম বিক্ৰী কৰা নহয় অকল মাংসৰ বাবে মই ৰাখিছোঁ আৰু আপোনালোকে জনাবচোন কি প্ৰজাতিৰ মুৰ্গী মানে পুহিলে বেছি প্ৰফিট হয় মই লোকেলটো বৰ্তমান পুহি আছোঁ আৰু অন্য প্ৰজাতিৰ পুহিলে হয়তো প্ৰফিটটো বেছি থাকিব পাৰে মই নাজানো তো আপোনালোকে জনাই দিবচোন আৰু ব্ৰইলাৰ এইবিলাক থাকে নহয় কিবা কয়লাৰ সোণালী এইবিলাক থাকে সেই মুৰ্গীবিলাকৰ প্ৰফিট কেনেকুৱা মই গম নাপাওঁ তো আপোনালোকে জনাব মই বৰ্তমান এইটোৱে পুহি ফালে চাইছোঁ আৰু আপোনালোকে ডিম বিক্ৰী কৰিম বুলি যদি মুৰ্গী পালন কৰে তেনেহ'লে অন্য প্ৰজাতিৰ ডিম মুৰ্গী পালন কৰিব লাগিব মানে লোকেলটো ইমান এটা সুবিধা নহয় বুলি মই ভাবোঁ কাৰণ ডিম খুব কমকৈ পাৰেতো আৰু অন্য কিছুমান প্ৰজাতিৰ থাকে নহয় এইবিলাক সদায় ডিম পাৰে সেনেকুৱা প্ৰজাতিৰ ৰাখিলে ভাল মোৰতো অকল মাংসৰ কাৰণে ৰাখিছিলোঁ তো সেইকাৰণে লোকেলটো পুহিছোঁ আৰু লোকেলটো মানে ফিড কিছুমান এনেই মানে পোক পৰুৱাই সৰি খাই যায় সেইকাৰণে তো এক্সট্ৰা ফিডৰ খৰচ ইমান নহয় তো সেইকাৰণে মানে মোৰ ফিডৰ খৰচটো কম হয় কাৰণে লোকেলটো পুহিছোঁ আৰু ফ্ৰেণ্ডছ মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব আৰু নতুন ভিডিঅ' আহি থাকিব তো চাই থাকিব পাব নাপাহৰিব ফ্ৰেণ্ডছ আপোনালোকে কি পালন কৰে মোক জনাবলৈ নাপাহৰিব আৰু মই মুৰ্গীখিনি নতুনকৈহে পুহিছোঁ ইমান ভালকৈ আইডিয়া নাই তো লগতে আৰু মই ছাগলী পালন কৰোঁ ছাগলীৰ বিষয়ে অকণমান জানো তো আপোনালোকে যদি ছাগলী পালনৰ ভিডিঅ' চাব বিচাৰে মোৰ দি থৈ দিয়া আছে তো আপোনালোকে চাব পাৰে লগতে গৰু ফাৰ্মিঙো কৰা আছে তো সেইবিলাকো আপোনালোকে চাম বুলি যদি ভাবে চেনেলটোত গৈ চাব পাৰে মই ডিছক্ৰিপশ্যনত মানে লিংকবিলাক দি থৈ দিম তো আপোনালোকে গৈ চাব পাৰে আৰু আপোনালোকে ছাগলী পালনৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু নতুন মোৰ ভোট জলকীয়া ফাৰ্মিঙৰ ভিডিঅ' আহিব মানে ভোট জলকীয়াবোৰ লাগিব ফুল অহা নাই তো ফুল অহাৰ পিছত আপোনালোকক মই নতুন মানে ভোট জলকীয়া লাগনৰ ভিডিঅ' এটা দি দিম তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নতুন ভোট জলকীয়া ফাৰ্মিঙৰ ভিডিঅ' পাবৰ বাবে তো কিমান লগাইছোঁ আপোনালোকে গম পাবই আগৰবিলাকে গম পায় আৰু এতিয়া নতুনকৈ লগাই থকা হৈছে তো আপোনালোকে চাবলৈ নাপাহৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ মুৰ্গী ফাৰ্ম কৰি আছে তেনেহ'লে আপোনালোকৰ এৰিয়াত কেনেকুৱা মুৰ্গীৰ ৰেট চলি আছে
সেইটো জানি ল'ব আগতে, নহ'লে আপোনালোকে পালন কৰাৰ পিছত যদি হঠাতে দামটো কমি যায় মাৰ্কেটত, তেনেহ'লে আপোনালোকে লোকচান হ'ব পাৰে। তো সেইকাৰণে মই জনাই থ'লোঁ। আৰু ময়ো প্ৰথমবাৰ কৰোঁতে তেনেকৈ মানে বিক্ৰী কৰোঁতে ৰেট কম পাই গৈছিলোঁ। তো সেইকাৰণে মানে আপোনালোকৰ ফিডৰ খৰচটো হয়তো নোলাব পাৰে, সেইকাৰণে মানে কৈ থৈ দিলোঁ, জনাই থৈ দিলোঁ। তো প্ৰথমতে আপোনালোকে জানি ল'ব আপোনালোকৰ এৰিয়াত লোকেল মুৰ্গীৰ কেনেকুৱা দাম বা মুৰ্গীৰ কেনেকুৱা দাম, জানি পেলাই আপোনালোকে পালন কৰিব। আৰু কোনোবাই যদি লোকেল মুৰ্গী ফাৰ্মিঙৰ কাৰণে মুৰ্গী পোৱালি বিচাৰি আছে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু যদিহে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকে নিব পাৰে। মানে মই 20-15 দিনৰ ভিতৰত মানে মুৰ্গী পোৱালিবিলাক এৰি দিম। তো আগতীয়াকৈ আপোনালোকক জনাই থৈ দিলোঁ। আজিলৈ ইমানে। নেক্সট এটা ভিডিঅ' লগ পোৱা আশাৰে জয় অসম।